আৰু এইটো হৈছে আমি থকা ৰুমটোৰ পৰা বাহিৰৰ ভিউটো খুব ধুনীয়া আৰু ইয়াৰ পৰা বাহিৰৰ পাহাৰটো দেখিবলৈ পোৱা যায় আমি যিহেতু এটা 7 ষ্টাৰ ৱাটাৰফলৰ ওচৰত আছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে আৰু কালি আমি এই ৰুমটোত থাকিলোঁ আৰু এই ৰুমটোৰ এখন বাৰাণ্ডা হৈছে আৰু এই ৰুমটোৰ পৰা চাবলৈ এই পিছফালে থকা পাহাৰটো খুব ধুনীয়া লাগে চাওকচোন কিমান ধুনীয়া লাগিছে আৰু যিহেতু এতিয়া মৰ্ণিং টাইম মোৰ ৰাতিপুৱা এনেও ৰ'দটো লৈ খুবেই ভাল লাগে আৰু এই ৰ'দৰ এনজয় লৈ আছোঁ আমি খুবেই ধুনীয়া লাগিছে ইয়াৰ ভিউটো আৰু ইয়াৰ অনুভৱটো আৰু এয়া আহি গ'ল আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা ইয়াতে অমলেট ৰুটি আৰু কল আৰু ইয়াত মই লৈছোঁ কফি যেনে মৌ আৰু মোৰ পাছফালে থকা ফুলবিধ দেখিছেনে ইমানেই ধুনীয়া লাগিছে সেইবাবে মই দাদাজনক কৈ এটা পুলি লৈ লৈছোঁ ইমান ধুনীয়া লাগিছে চাওকচোন ইয়াৰ নেচাৰেলি থকা ইমান ধুনীয়া এটা ফুল খুব মৰম লগা এটা ফুল খুজি লৈ গৈছোঁ ইমানেই ধুনীয়া লাগিছে এইটো অৰ্কিড ফুল আৰু দাদাজনে ফুল এটা দি দিছে এইটো চব কি ধুনীয়া লাগিছে আৰু ইয়াত ইমানবোৰ আছে চাওকচোন কিমান ধুনীয়াকৈ সজাইছে এইটো হৈছে বাস্কেট ডাষ্টবিন কৰিছে আৰু এইটো হৈছে বাঁহৰ আৰু ইয়াত যে বহিবলৈ দিছে এইখনো শিলৰ হয় চাওকচোন শিলৰ পৰাই বনাইছে আৰু এই সম্পূৰ্ণ ৰিজৰ্টটো কিমান ধুনীয়া ডেক'ৰেশ্যন চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে আৰু এইখিনি চব শিলৰে দিয়ে ধুনীয়াকৈ সজাই থৈছে আৰু এইখন ফুলনি কিমান ধুনীয়া লাগিছে চাওকচোন আৰু যিহেতু খ্ৰীষ্টমাছ আহিছে সেইবাবে বহুত ধুনীয়াকৈ লাইটিং দি থৈছে আৰু খ্ৰীষ্টমাছত খুবেই ধুনীয়া লাগিব ৰিজৰ্টটো চাবলৈ আৰু আমি দুইজনে ৰেডি হৈ ল'লোঁ এতিয়া আমি যাব ওলাইছোঁ ৰিজৰ্টৰ পৰা আৰু আজি ক'ত ক'ত ফুৰিছোঁ দেখাই যাম তেনেহ'লে চাই থাকক আমাৰ ভিডিঅ' আৰু আমি এতিয়া পালোহি থাংগাৰিকা পাৰ্ক বহুত ধুনীয়া হয় মেঘালয়ত আছে 7 ষ্টাৰ ৱাটাৰফলৰ ওচৰতে আছে অলপ আগলৈ গৈ আৰু পাৰ্কখনত হাবিৰ এটা এনভাইৰনমেণ্ট পায় হাবিখনকে কাটি বহুত ধুনীয়াকৈ বনাইছে ভিউ পইণ্ট ইয়াৰ পৰা চাব পাৰে আৰু পাৰ্কখনত ফুল বহুত ধুনীয়া আছে আপোনালোকক বলগৈ তেনেহ'লে চাওঁ দেখাওঁ আৰু আমি আহিছিলোঁ মেঘালয়ত থকা থাংগাৰিকা পাৰ্কলৈ যিহেতু বহুত ধুনীয়া আৰু বহুত চফাকৈ ৰাখিছে বেলেগ বহুত বস্তু যেন নাই বাট ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে সেইবাবে বহুত ধুনীয়া লাগে চাবলৈ আৰু আহি বহুত ভাল লাগে আৰু ইমান ধুনীয়া বতাহ বলি আছে আৰু ৱেডাৰটো আজি বহুত ধুনীয়া যিহেতু আজি ৰ'দ দিছে আৰু এই ভিউ পইণ্টটোৰ পৰা চাওকচোন সেইটো ৱাটাৰফল হয় আৰু তলত ৰাস্তা গৈ আছে ইয়াৰ পৰা সম্পূৰ্ণ ভিউটো দেখিবলৈ পোৱা যায় আৰু এইখন হৈছে পাৰ্কখন আমি যাম সেই ৱাটাৰফলটোৰ তললৈ পানী কমি আছে দেখিছেনে আৰু এই চিৰিদি যাব লাগিব আৰু এইটো ওপৰত ইমান চফা পানী চোক নাৰাইছে এই পাথৰটো ইমান ধুনীয়া জিলিকি পৰিছে আৰু আমি এতিয়া পালোহি ৱাটাৰফল বহুত ধুনীয়া ৱাটাৰফলটো কিন্তু বহুত ঠাণ্ডা পানী বহুত দেৰিলৈকে ভৰিটো পানীত সোমোৱাই থ'বই নোৱাৰি আৰু নামিব হ'লে বহুত দেৰিলৈকে নামিব নোৱাৰি ইমান ঠাণ্ডা পানী কিন্তু বহুত বতৰ আজি বহুত ধুনীয়া সেইবাবে ৰ'দ দিছে আৰু বহুতেই ভাল লাগিছে আৰু বহুত ভাল লাগিছে আহি আৰু চাই থাককচোন আৰু কি কৰোঁ এনজয়মেণ্ট বনাইছা হাউচ বনাইছা ৱাও বালিঘৰ সাজিছে দেই আমাৰ মই হা তোমাৰ ভাল লাগিছে নে লেতে হ'ল ধুই লোৱা এইফালে বিভুৱে নানামোলৈ সি এতিয়া নামিছে পানী বহুত ঠাণ্ডা পানী ইমান ধুনীয়া চাওকচোন শিলবোৰ মানে ইমানেই পানী চফা শিলবোৰলৈকে দেখি পাইছে আৰু আজি আমি আহিছোঁ ৱাটাৰফল চাবলৈ ইমানেই ধুনীয়া ৱাটাৰফলটো কিন্তু বহুত ঠাণ্ডা পানী 5 মিনিটলৈও মানে ভৰিটো ডুবাই থ'ব নোৱাৰি পানীত ইমানেই বৰফৰ নিচিনা ঠাণ্ডা হৈছে পানী এজনী মৌ তাই খুবেই ভাল পাইছে পানী খেলি ভাল লাগিছে নে কোৱা পাপাক কোৱা ভাল লাগিছে নে আৰু এইখন হৈছে পাৰ্কখন যেতিয়া ফুল ফুলে বহুত ধুনীয়া হয় আমি আহিছোঁ ফুল ফুলা সময়তে আৰু এইটো ৰাস্তাতে যায় ৱাটাৰফলটো যিটো তললৈ যাবলগীয়া হয় 10-15 মিনিট খোজকাঢ়িব লাগে কিন্তু বহুতেই ভাল লাগে যিটো ভিডিঅ' আপোনালোকে জৰিয়তে দেখিছে কিমান ধুনীয়া হয় ৱাটাৰফলটো আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ